ইতিমধ্যে মেজৰ ছাৰে আপোনালোকক গোটেইখিনি ইনফৰমেশ্যন দিছে চাগে। তহঁতক মনত পেলাই দিওঁ, এই দেশত আমি সকলোৱে মিলি হাজাৰ হাজাৰ বছৰ জীয়াই আছো আৰু হাজাৰ হাজাৰ বছৰ জীয়াই থাকিম। তহঁত উভতীয়া মনত ৰাখিবি, মুছলমান মানে গদ্দাৰ নহয়, মানে বেঈমান নহয়। চিঞৰি আপোনালোকক মই দেশ ভক্তিৰ কথা ক'বলৈ নাযাওঁ, কাৰণ আপোনালোক দেশভক্ত হৈ আছে আৰু আগলৈ হৈ থাকিব। কিন্তু যেনেদৰে এবছৰ আগত আমাৰ পৰা সন্ত্ৰাসবাদীয়ে 0.5 কেম্প আমাৰ পৰা বন্দী কৰি লৈছিল, ঠিক তেনেদৰে আজি আমি সিহঁতৰ পৰা সেই কেম্প বন্দী কৰিব লাগিব। সকলোৱে কওঁ, বন্দে মাতৰম, বন্দে মাতৰম, জয় ভাৰত মাতা কি। তো আমাৰ শ্বুটিং চলি আছে, লগতে এতিয়া মানে আমি যিহেতু পুলকদাৰ সেউজীত মানে শ্বুটিং কৰি আছোঁ, গতিকে পুলকদাই মানে এতিয়া দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰিছে। তো এয়া আমাৰ দাদাই মানে বনাই আছে, কি বনাই আছে এয়া মাছ ভাজি বনাই আছে। তো পুলকদাই মানে দুপৰীয়া আহাৰ যোগাৰটো কৰিছে, গতিকে দাদাই বনাই আছে। তো দাদা বনাই থাকক। তো আমাৰ প্ৰায় শ্বুটিং 50%, মানে আজিৰ দিনটো 50% শ্বুটিং কমপ্লিট হ'ল আৰু অলপ বাকী আছে। তো আমাৰ মাজত ভৱেশ দা আছে, মানে আৰু গোটেইখিনি আছে। তো ভৱেশ দা কিছু কথা ক'ব। তো চাই আজি আমাৰ শ্বৰ্ট মুভি বলিদান, আজি বলিদানৰ প্ৰথম পৰ্যায়ৰ কাম আমি আৰম্ভ কৰিছোঁ। আমি সেউজী জলবায়ু সেউজী আমাৰ যিটো পুলকদাৰ হেৰি আছে তাত কৰিছোঁ আৰু ভালেই হৈছে যিখিনি কৰিছোঁ, আৰু বহুত বাকী আছে। ধৰক আমি 5-6 দিনত আমি কমপ্লিট কৰি দিম কামখিনি। তাতে 15 তাৰিখে ৰিলিজ হ'ব, আপোনালোকে চাব। 15 আগষ্টত বাৰী প্ৰডাকশ্যন চেনেলত চাব। কিন্তু মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম, তো চাব। আৰু কৰিবলৈ কেইটামান আছে, আমি এতিয়া খানা খাই পেলাই কৰি দিওঁ। নাই, মই অলৰেডি দেখাইছোঁৱে, মানে পুলকদাৰ মানে আমাৰ দুপৰীয়া আহাৰটোৰ ব্যৱস্থা কৰিছে, গতিকে পুলকদাৰলৈও ধন্যবাদ থাকিল। ঠিক আছে। তো এয়া আমি গোটেইকেইটা আছোঁ। এয়া আমাৰ পৱদা কেমেৰামেন, এয়া কেমেৰা, তাৰপিছত সেয়া প্ৰণৱ দা আহি আছে। তো প্ৰণৱ দাৰ লগতো কিছু কথা পাতি লওক। তো চাই দিয়ক। তো এয়া প্ৰণৱ দাক লগ পালোঁ। তো প্ৰণৱ দা নমস্কাৰ। শ্বুটিং চাবলৈ আহিছোঁ। আমাৰ অঞ্চলৰ তৰুণ প্ৰজন্মৰ যুৱকসকলে এখন ছবি নিৰ্মাণ কৰি আছে বলিদান নামেৰে, আৰু আহি ভাল লাগিছে। সকলোৱে খুব ধুনীয়াকৈ কৰি আছে কামবিলাক, আৰু নলবাৰীৰ বিশেষকৈ প্ৰায়বিলাক অভিনয়ৰ লগত জড়িত, মইনুল হকৰ পৰা ৰমেন দালৈকে, তাৰপিছত আমাৰ পংকজ দা, ভাইটি দা, বহুতেই অভিনয় কৰিছে। পুলক বৰ্মন আছে এটা মূল চৰিত্ৰত। খুবেই ভাল লাগিছে, চাই আছোঁ এতিয়া, আৰু শুভেচ্ছা জনাইছোঁ তেওঁলোকৰ যাতে বলিদান চিনেমাখনে সকলোৰে মন জয় কৰিবলৈ সক্ষম হয়। ধন্যবাদ। তো এয়া পুলক দা আছে, মেজৰৰ ৰোলত আছে। তো পুলক দা কিছু কথা কৈ দিয়ক। আমাৰ পূব নলবাৰীৰ যুৱকসকলে যোৱা বছৰ 15 আগষ্টত এনেকৈ এখন ফিল্ম কৰিছিল, আৰু এইবাৰো পূব নলবাৰীৰ ভৱেশ ছাৰ প্ৰণৱৰ নেতৃত্বত শ্বুটিং কৰি আছে। তাৰ মাজতে আমাকো বুঢ়াবিলাকৰ কথা টানি আনিছে। আমাৰ লগত থাকিব মইনুল হক, সুশান্ত, হিতেশ, বাকী আমালোক আছে আৰু গোটেই শিল্পী আছে। সুশান্ত কাশ্যপ আছে আমাৰ। তো আমাৰ এনে প্ৰথমতে মানে কোন অভিনয় আছে মানে ডাঙৰ? আমি জনাত এতিয়ালৈকে পুলক বৰ্মনৰ উপৰিও অসমৰ চলচ্চিত্ৰ আৰু নাট্য জগতৰ এগৰাকী বিশিষ্ট অভিনেতা ৰমেন দা আছে এওঁলোকৰ লগত, আৰু ডক্টৰ সুশান্ত কুমাৰ কাশ্যপ আছে এটা বিশেষ চৰিত্ৰ, হৰিশ তালুকদাৰ দায়ো কৰিব, এটা কমেডি অভিনয় কৰিব, আৰু আছে আমাৰ ভৱেশ কলিতাটো আছে পৰিচালনাত, আৰু আমাৰ পংকজ ভাইটিদা আছে। আমাৰ তৰুণ নতুন শিল্পীসকল প্ৰায়ে আছে, আৰু সংগীত দীপক দাসৰ,
মুঠতে ভাল হ'ব বুলি আমি আশা কৰি আছোঁ বলিদান। যোৱাবাৰো মানুহে খুব ভাল পাইছিল। এইবাৰো ব্ৰেভ ছলজাৰখন। দেশৰ প্ৰতি আমি চিনেমাখন উৎসৰ্গ কৰিব তেখেতসকলে, গতিকে খুব ধুনীয়া হ'ব। নিশ্চয় নিশ্চয়, মই লিংকটোতো ডেছক্ৰিপশ্যনত দিয়ে দিম, তো সকলোৱে যাই কিনে চাব আৰু। কেনে কেনে একদম পাৰফেক্ট খানা। চ' হে গাইজ, আজি হ'ল নেক্সট ডে, আজি আমাৰ শ্বুটিঙৰ দ্বিতীয়টো দিন। গতিকে গাইজ, তো এতিয়া আমি নাইট ভিজনখিনি ল'বলৈ গৈ আছোঁ। তো তাত গৈ আপোনালোকক দেখুৱাই আছোঁ মানে আমি কি কি আজি শ্বুটিং কৰোঁ নাইট ভিজনত। তো গাইজ, এতিয়া আমি আহি পাইছোঁ আমাৰ নাইট ভিজনৰ বাবে শ্বুটিং লোকেশ্যনত। তো আমি এতিয়া কেইজনমান আহিছোঁ। তো আমাৰ ভৱিষ দা আছে, ভাইটি দা আছে, বিকাশ, চিন্ময়, আমি কেইজন আহি পাইছোঁ আৰু বাকী কেইজনমান আহি আছে গাড়ীত। তো সিহঁতে আহি লওক, আহি লোৱাৰ পিছত আমি শ্বুটিং ষ্টাৰ্ট কৰিম। তো চাই থাকক। চ' গাইজ, গোটেইকেইজন আমি ৰেডি একদম ড্ৰেছ চেছ পিন্ধি। তো আমাৰ ভৱদা কেমেৰামেন, চিন্ময়, তো একদম গোটেইকেইজনে ড্ৰেছ পিন্ধি একদম ৰেডি শ্বুট কৰিবলৈ। তো এতিয়া শ্বুটখিনি কৰি লওক, তো আপোনালোকে চাই দিয়ক। তো আজি হ'ল ডে 3। তো আহি গ'লোঁ আমি আমাৰ শ্বুটিং লোকেশ্যনত। তো গোটেইখিনি আছোঁ আমি। তো এতিয়া আমি শ্বুটিং ষ্টাৰ্ট কৰিম। তো চাই দিয়ক। তো একদম শ্বুটিং ষ্টাৰ্ট কৰি দিলোঁ। তো গোটেইকেইজন আছোঁ, কেমেৰা ৰেডি। তো আমাৰ প্ৰডিউচাৰ যোগেন দা আছে, তাৰপিছত ভৱেশ দা কেমেৰামেন, বাকী গোটেইকেইজনে একদম নিজৰ নিজৰ পজিশ্যন লৈ লৈছে। তো এতিয়া শ্বুটিংটো ষ্টাৰ্ট কৰিম। তো চাই থাকক। তই ভবাৰৰ লগত পিছত কেমেৰা মানে সেইটো চাইডৰ পৰা ঘূৰি আনিব না। তো ইয়াত আমাৰ বেছি চিনৰ কাম নাছিল। তো ভৱেশ দা, আমাৰ এতিয়া ইয়াত মানে বেছি চিনৰ কাম নাছিল। তো যিখিনি চিন আছিল সেইখিনি আমিতো কমপ্লিট কৰিলোৱে। তো আমাৰ নেক্সট শ্বট ক'ত আছে? আমাৰ নেক্সট আছে আমাৰ সুশান্তদাৰ ঘৰত। সুশান্তদাৰ ঘৰত। আমাৰ ডিফেন্স মিনিষ্টাৰ হ'ব, তাৰ ঘৰত আছে। আমি অহাকালি কৰিম। আজি তৃতীয় পৰ্যায়ৰ আমাৰ দৃশ্যগ্ৰহণ, আজি তৃতীয় পৰ্যায়ৰ দৃশ্যগ্ৰহণ আমাৰ চলি আছে। আৰু আমাৰ লোকেশ্যনবিলাক ক'ব নোৱাৰোঁ, ধুনীয়া দৃশ্যগ্ৰহণ। এয়া চাই লওক লোকেশ্যন ক'ত আছোঁ, আপোনালোকে নিশ্চয় গম পাবই। তো আমাৰ প্ৰডিউচাৰ যোগেন দা আছে। যোগেন দা কেনেকুৱা? বঢ়িয়া। তো আজি আমাৰ কি দ্বিতীয় নে তৃতীয় দৃশ্য আছিল? আজি আমাৰ তৃতীয় দৃশ্য। তৃতীয় দৃশ্য বিৰাট ভাল লাগিল। আমি একদম পাগল দিয়া নদীৰ ভিতৰত। এতিয়া এইটো মোৰ ছোৱালী মেঘৰঞ্জনী কলিতা কৰি আছে আমাৰ লগত শ্বুটিঙত। তো আজি আমাৰ তৃতীয় দিনৰ দৃশ্যগ্ৰহণৰ কাম প্ৰায় শেষেই হ'ল। তো কালি আমাৰ চিন আছে। তো আমাৰ লগত হিতেশ দা আছে। হিতেশ দাও আমাৰ লগত যোৱাকালি সন্ত্ৰাসবাদীৰ এক্টিং কৰিছিল। তো হিতেশ দা কিবা কৈ দিয়া। ঠিকে আছে। তো আছোঁ আৰু গোটেইকেইজন আমি। এইটো মেঘৰঞ্জনী আমাৰ শিশু শিল্পী। তো দুয়োৰে নাম দুটা কৈ দিয়া। তো আমাৰ লগত দুয়ো এক্টিং কৰি আছে। তো চাই থাকক। তো গাইজ, আজি হ'ল ডে 5। এই 4 দিন আমি শ্বুটিং কৰিলোঁ আৰু আছে আমাৰ বাকী। তো আজি আমি আহিছোঁ সুশান্ত ছাৰৰ ঘৰত। তো ছাৰৰ কেইটামান ৰোল আছিল, চিন কেইটামান লৈ ল'লোঁ। তো ভৱেশ দা আছে, বিকাশ আছে, আমাৰ বাইদেউ কৰিছে 2টা শ্বৰ্ট। তো আৰু দেখুৱাই আছোঁ, চাই থাকক। তো এয়া শ্বুটিঙৰ মাজতে ছাৰৰ ঘৰত চাহ। তো চাব পাৰে শ্বুটিং লওঁতে মানে গধূলিয়ে হৈ গ'ল। তো গোটেইকেইজন আছোঁ, মানে এটা আজিৰ লাষ্ট শ্বট আছে, সেই শ্বটটো লৈ লওঁ, তাৰপিছত ঘৰত যাম। তো চাই লওক, এয়া উজুল হ'লেই আৰু। তো চাই থাকক। চ' গাইজ, আজি হ'ল ডে 6। ডে 6ৰ শ্বুটিঙত গৈ আছোঁ।
বগামাটি নহয়তো বা গ্ৰাছলেণ্ড ক'ৰবাত হ'ব। তো তালৈকে যাই লওঁ, তাৰপিছত কি কৰোঁ সকলোখিনি দেখুৱাম। তো আজি গোটেইখিনি আছোঁ। আজি মানে লাষ্ট শ্বুটিং নহয়, আৰু এদিন আছে, সেইখিনি কমপ্লিট কৰিম। কৰাৰ পিছত 15 আগষ্টৰ দিনা আপোনালোকে ফিল্মখন চাব পাৰিব। ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, তো সকলোৱে যায় মৰম দিব। আৰু আজি মোৰ লগত আছে চিন্ময়দা, তো আজি চিন্ময়দাক লৈ ল'লোঁ। বাকী আমাৰ কেমেৰামেন ভৱদা, এই দাদাসকল আছে আজি। হয়। তো আজি পুলকদা আছে, আজি একদম পুলকদাৰ গাড়ীতে বহি লৈছোঁ। তো যাই আছোঁ, চাই থাকোঁ। তো গাইজ দেখিছে বাহিৰত কি গৰম, একদম আহি একদম এতিয়া মটঙা চখ পালোঁ। তো ৰাতিপুৱা 7টা ক'ত হ'ব দা 5:30 ন? 5:30 বজাৰ পৰা চকত ৰখিছোঁ, এতিয়ালৈ একো খোৱা নাই। তো ভাবিলোঁ কিবা অলপ খাই লওঁ, মানে জলকীয়া শুকান ৰুটি অৰ্ডাৰ দিছোঁ। তো আমাৰ চিন্ময়দা মটকা চং পাইছোঁ আমি, মটকা চং সেইটো অনে কৰা নাই তুমি কেনেকে নাটক কৰি থাক, সেইটো অনে কৰা নাই। তাকেতো আছিলো, তুমি কেনেকে লাজ পালানো? বেয়া লাগিল দিয়া। নাটক কৰি থাকে অনে অনা অনে কৰা নাই, নাটক কৰি থাকে, এটা লোকান আমি দেখাব খাই। চ' গাইজ ফাইনেলি উই আৰ গ্ৰাছলেণ্ড। তো এতিয়া আমি শ্বুটিং ষ্টাৰ্ট কৰিম কিছু সময়ৰ পিছতে, প্ৰায় 2টা বাজে। আৰু তো বিহাইণ্ড দ্য চিন আপোনালোকে কিছু চাই লওক। তো ফাইনেলি আমাৰ শ্বুটিং কমপ্লিট হৈছে। তো এতিয়া আহিছোঁ এডিটিঙৰ কামত, মানে এডিটিংখিনি মই কৰিছোঁৱেই। বাকী এতিয়া আছোঁ আমি দীপক ছাৰৰ ষ্টুডিঅ'ত, মিউজিকৰ কাম আছে আৰু ডাবিঙৰ কামখিনি আছে। তো সেইখিনি কৰি লওঁ। তো লগতে আছে আমাৰ ভৱেশদা। তো ভৱেশদা আহি গৈছোঁ আজি আমি কামখিনি সম্পূৰ্ণ কৰিব লাগিব। কালি 15 তাৰিখ, আজি একচুৱেলি কৰিব লাগে। একচুৱেলি দীপক দাৰ বহুত পেণ্ডিং কাম চলি আছে, বহুত দেৰি হৈছে, সেইকাৰণে আজি কামখিনি কৰিব লাগিব। যিহেতু দীপকদাও মানে ব্যস্ত হৈ থাকে, গতিকে মানে আমাক সময় দিবই পৰা নাই। তো আজি মাতিছে, তো আমি সেইকাৰণে ষ্টুডিঅ'ত আহি গৈছোঁ ডাবিঙৰ কামখিনি কৰিব। তো এয়া ষ্টুডিঅ' চাই লওক। তো আপোনালোকক দেখুৱাইছোঁ, তো চাই থাকক। তো লগতে আছে আমাৰ পুলকদা আছে, মানে ডাবিঙৰ কাম আছে, যিহেতু পুলকদাকো লাগিব। তো গোটেইকেইজন আছোঁ আমি, চাই থাকক। এতিয়া ইৰফান খানক ইণ্ডিয়ান আৰ্মি ইণ্ডিয়ান আৰ্মিৰ 5.8 কেম্পত